কচুগাঁও থানাৰ অন্তৰ্গত থকা ধৰধৰা আদিবাসী গাঁৱত আহি উপস্থিত হৈছোঁ আৰু বিশেষভাৱে ধৰধৰা দুৰ্গা পূজা কমিটি যিখন আছে বা পৰিচালনা কমিটি যিখন আছে এই পৰিচালনা কমিটিৰ দ্বাৰা আমন্ত্ৰণ পাইছোঁ আৰু বিশেষ উদ্দেশ্যখিনি হ'ল ধৰধৰা পূজা দুৰ্গা পূজাৰ যি মন্দিৰ আছে দুৰ্গা মন্দিৰ এই মন্দিৰখন সঁচাকৈয়ে বহু বছৰৰ পৰা শোচনীয় অৱস্থাত আছিলে আৰু হয়তো স্থানীয় ৰাইজে বহুত কষ্ট কৰি ইয়াত পূজা অৰ্চনা কৰি আহিছে। তো আজি এই দুৰ্গা মন্দিৰৰ শুভ এটা কামত আহি উপস্থিত হৈছোঁ। আজি খুঁটি গঢ়া হ'ল আৰু মই আশা কৰিম নিশ্চয়কৈ এই মন্দিৰ এটা পবিত্ৰ মন্দিৰ হৈ উঠিব আৰু এই মন্দিৰখনক যিয়ে ডনেট কৰিল ডোনাৰ তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানত আহি উপস্থিত হোৱা সংঘ পৰিবাৰৰ সমূহ পৰিয়ালবৰ্গক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কচুগাঁও বিজেপি মণ্ডলৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ধৰধৰা পূজা কমিটিৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু সংঘ পৰিবাৰৰ তৰফৰ পৰা এজন ডোনাৰে এই বিশেষ অনুষ্ঠানখন বিশেষ মন্দিৰখন ডনেট কৰিছে বা আজি হৈ উঠিব তেখেতক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজে ইতিমধ্যে মোক এটা প্ৰেয়াৰো জনাইছে যে AWDCৰ তৰফৰ পৰা এই মন্দিৰখনক আৰু ধুনীয়াকৈ বনাই উঠোৱাৰ কাৰণে যদি কিবা এটা ব্যৱস্থা হয় তেখেতসকলে এইটো আমাক জনাইছে আৰু ময়ো তেখেতসকলৰ ৰিকুৱেষ্ট গ্ৰহণ কৰিছোঁ। তো ঠিক আছে, আমাৰ AWDCৰ তৰফৰ পৰাও আমি কি সহায় সহযোগিতা ইয়াত দিব পাৰোঁ আমি ইতিমধ্যে অলপ কথাও পাতিলোঁ আৰু আমাৰ অহা 6 তাৰিখে এটা আলোচনা আছে AWDCৰ আমাৰ এই 25-26 যি বিত্তীয় বৰ্ষৰ যি SOPD ফাণ্ড ওলাব সেই সম্পৰ্কে আমি কথা পাতিম আৰু নিশ্চয়কৈ এই মন্দিৰখনক আমিও AWDCৰ তৰফৰ পৰা সহায় সহযোগিতা আগবঢ়াবলৈ আমি চেষ্টা অব্যাহত ৰাখিম।